ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধাৰাৰ সমীপৰ আমবাৰীত জিলা সাহিত্য সভাৰ উদ্যোগত তথা নিৰ্মল প্ৰভা বৰদলৈ শাখা সাহিত্য সভাৰ সহযোগত স্থানীয় দুধকুৱাৰ বজাৰ প্ৰাংগণত ৫ নৱেম্বৰত বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়। মৃত্যুবাৰ্ষিকী উপলক্ষে উক্ত দিনা পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে আমবাৰী নিৰ্মল প্ৰভা বৰদলৈ শাখা সাহিত্য সভাৰ সভাপতি তথা প্ৰাক্তন সাংবাদিক স্তম্ভলেখক অৱসৰী শিক্ষক নৰমোহন ৰায় চৰকাৰে। আনহাতে বিয়লি ২ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত শাখা সাহিত্য সভাৰ সভাপতিগৰাকীৰ শাৰীৰিক অসুস্থতাৰ হেতুকে সভাৰ পৌৰোহিত্য কৰে শাখা সাহিত্য সভাৰ উপসভাপতি তথা উদ্যমী শিল্পীপ্ৰাণ শিক্ষক ৰমেশ ৰায়ে। গোৱালপাৰা জিলা সাহিত্য সভাৰ বিষয়ববীয়া তথা শিক্ষক ভৱেশ চন্দ্ৰ ৰাভাই আঁতধৰা চিৰচেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটো সমূহীয়াভাৱে পৰিৱেশনৰ পিছতে ডক্টৰ হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিৰণ্ড পাটোৱাৰীয়ে। ইফালে মুকলি সভাখন উদ্বোধন কৰে ধূপধৰা ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক তথা আমবাৰীৰ বিশিষ্ট নাগৰিক হৰকুমাৰ দাসে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ক্ৰমে ধূপধৰা হাইস্কুলৰ অৱসৰী শিক্ষক শিল্পী তৰুণ কুমাৰ ৰায়, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মাণিকান্ত ৰাভা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা ধূপধাৰাস্থিত বিকানী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মলিনা দেৱী ৰাভাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। আনহাতে অনুষ্ঠানটো জিলা সাহিত্য সভাৰ সম্পাদক জিতুমণি দাসকে আদি কৰি ধনুভঙা উদয়ন শাখা সাহিত্য সভাৰ বিষয়ববীয়া জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ফাৰুক আখতাৰ, শিক্ষক বিশ্বজিৎ বৰ্মন, বিকানী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ এম গোপাল সিংহৰ লগতে ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। সভাৰ মাজতে শিক্ষক শিল্পী জ্ঞানেন্দ্ৰ ৰায়ৰ লগতে শিক্ষক ভৱেশ চন্দ্ৰ ৰাভা আৰু কৃষ্ণাই মহেন্দ্ৰ ৰাভাই গীত পৰিৱেশন কৰি শ্ৰোতাক আপ্লুত কৰে। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰে অৱসৰী শিক্ষক অমীয় কুমাৰ ৰায়ে। ইয়াৰ পিছতে ৭ বজাত সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰে আমবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক অনিল কুমাৰ ৰায়ে। অনুষ্ঠানটোত স্থানীয় কেইবাগৰাকী শিল্পীয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে। ৰিপৰ্ট BR নিউজ, গোৱালপাৰা, ধূপধাৰা।